হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম, বাকীকেইটা নকৰোঁ। প্ৰথমতে তেলত আলুকেইটা ভাজি লৈছোঁ, মিঠাতেল দিছোঁ। ভাজি মই এইখিনি কেৰাহীত থৈ পেলাই পাভ মাছ ভাজিম। পাভ মাছকেইটা দি দিছোঁ, আলুৰ তেলখিনিতে দিছোঁ। পাভ মাছখিনি এনেও খুব কোমল হয় আৰু কাঁইট নাথাকে কাৰণে আমাৰ ঘৰত চলে আৰু পাভ মাছটো। ইয়াতে লাগিব বিলাহী, আদা দীঘলীয়াকৈ কটা আৰু অমিতা, জলকীয়া, নহৰু দিছিলোঁ মই তেলত। এতিয়া নহৰু কুটি লোৱা নহৰু আৰু আদা আৰু অলপমান পাঁচফোৰণ দি দিছোঁ। একেবাৰে সহজ ৰেচিপি এইটো। ভাজি থোৱা আলুখিনি দি দিলোঁ। তাৰপিছতে পানী দি দিম, অকণমান ভাজি লৈ পেলাই পানী দি দিম। মই কুহুমীয়া পানী দিছোঁ, উতলা গৰম পানী দিয়া নাই। পানীখিনি দিয়াৰ পিছত উতল আহিব যেতিয়া, তাৰপিছতে দিম। উতল আহিছে, এতিয়া দিম মই হালধি, কাটি লোৱা বিলাহী, বিলাহীখিনি ভাজি ল'ব নালাগে, এনেকৈ দি দিব লাগে, বিৰাট ধুনীয়া লাগে খাই। তাৰপিছত জলকীয়া কেইটামান দি দিছোঁ, গোটাকৈ দিছোঁ যিহেতু জ্বলা নাখায়। আদা কেইডোখৰ দি দিছোঁ দীঘলীয়াকৈ কটা। অকণমান লৰাই পেলাই আকৌ অকণমান সময় উতলিব দিম। একেবাৰে সহজ ৰেচিপি, কিন্তু খাবলৈ এনেকুৱা ধুনীয়া লাগে, বিৰাটেই টেষ্টি হয়। একদম বকবককৈ যেতিয়া উতল আহিব, তাৰপিছতে মই ৰুকি লোৱা অমিতাখিনি দি দিম। অমিতাখিনি মই ৰুকি লৈছিলোঁ মিহি মিহিকৈ। তাৰপিছত দিছোঁ নিমখ। আগতে নিমখ দিলে, অমিতা দিয়াৰ পিছত নিমখ দিছোঁ, আগতে দিলে ইমান এটা হেৰি নহয়, সেইকাৰণে একেবাৰে শেষত দিছোঁ। একেবাৰে শেষত দিম মই মাছকেইটা। বিৰাট ধুনীয়া গোন্ধ এটা ওলাইছে। মাছকেইটা একদম লাহেকৈ দিছোঁ, ভাঙি যায়, পাভ মাছ যিহেতু। এইখিনি উতল আহিলে মই নমাই থ'ম। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু হিট দ্য বেল আইকন, সেইটো নাপাহৰিব।
মোৰ থালিখন চাওকচোন আজি। পাভ মাছ, ৰহৰ দালি অমিতাৰে বনোৱা, ভজা পাভ মাছ, তাৰপিছতে জহা চাউল, কণ জহা চাউলৰ ভাত, গোল নেমু, জলকীয়া, কবি, আলু আৰু কবি ভাজি আৰু কবি, আলু, বেঙেনা। য়াম্মি থালি এখন হৈ গ'ল মোৰ। খাবলৈ বিৰাটেই সোৱাদ হৈছিলে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনাৰে আজিলৈ আহিছোঁ। নমস্কাৰ।